हेलो फ्रेंड्स वेलकम टू इजे सिलेक्शन वे बंधुगल आज भिडिओट लै अखम जिओग्राफी सिरिजर प्रथम भिडिओ बंधुगल भिडिओट कवर करा हब प्राय एग्जामबोरत आहि थका अखम जिओग्राफीर केइटामान इम्पर्टेन्ट टपिक अखमर परिचय अखमर माटिकाली और अखमर भौगोलिक अवस्थान बंधुगल लगते भिडिओटर शेषत टेक्स्टर कारण इनक्लूड करा जोৱা एग्जामबोरत आहि जोৱা केइटामान इम्पर्टेन्ट एमसिकिউ आपनालोके टेक्स्टটো ভালদৰে এটেম্প কৰিবলৈ চেষ্টা কৰিব। আহক ভিডিওটো আৰম্ভ কৰোঁ। আজি আমি প্ৰথমতে আলোচনা কৰিম অসমৰ পৰিচয়। অসমক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি জনা যায় আৰু অসম ভাৰতৰ উপমহাদেশৰ উত্তৰ পূব কোণত অৱস্থিত আৰু অসমকে ধৰি উত্তৰ পূৰ্বৰ ৰাজ্যসমূহক একেলগে হাতবনি বুলি অভিহিত কৰা হয়। ৰাজ্যসমূহ হ'ল অৰুণাচল প্ৰদেশ, ৰাজধানী হ'ল ইটানগৰ, অসম, দিছপুৰ, নাগালেণ্ড, কোহিমা, মেঘালয়, শিলং, মণিপুৰ, ইম্ফল, মিজোৰাম, আইজল और त्रिपुरा। ইয়াৰ राजधानी हल আগৰতলা। লগতে फ्रेंड्स মনত ৰাখিব 2002 চনত ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন ৰাজ্যত পৰিণত কৰা হৈছিলে। অসমৰ ৰাজধানী হল দিছপুৰ আৰু দিছপুৰক 1973 চনৰ পৰাই অসমৰ ৰাজধানী হিচাপে পৰিগণিত কৰা হয়। অসমত বৰ্তমান জিলা হৈছে 35খন জিলা। অসমৰ বৰ্তমান ৰাজ্যপাল হৈছে গোলাপ চাঁদ কাটাৰিয়া। মুখ্যমন্ত্ৰী হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা और विधानसभार आसনৰ সংখ্যা হৈছে 126খন, राज्यसभार হৈছে 7খন और लोकसभार 14খন আসন আছে। আৰু অসমৰ উচ্চ ন্যায়ালয়খন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়, যিখন প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনৰ 1 মাৰ্চত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম হ'ল অজয় লাম্ভা। নেক্সট টপিকটো হ'ল অসমৰ মাটিকালি আৰু অসমৰ মুঠ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ, যিটো আমাৰ ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 2.39% হয়। আৰু মাটিকালিৰ ক্ষেত্ৰত অসম হ'ল 16তম বৃহত্তম ৰাজ্য। আৰু নেক্সট হ'ল অসমৰ অৱস্থিতি। অসম ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত। পৃথিৱী আমাৰ সৌৰজগতৰ সদস্য আৰু আমি ইয়াক ভৌগোলিকভাৱে গ্লোব নামৰ মডেলৰ সহায়ত অধ্যয়ন কৰোঁ। পৃথিৱী পৃষ্ঠত অৱস্থিত কোনো ঠাইৰ ভৌগোলিক অৱস্থান ক'বলৈ সেই ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মূল্য কোৱা হয়। और अक्षांश माने हल पश्चिমৰ পৰা পূবলৈ অঙ্কন কৰা সকলো কাল্পনিক ৰেখাকে অক্ষাংশ ৰেখা বুলি কোৱা হয়। আৰু দ্ৰাঘিমাংশ ৰেখা হৈছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ সংযোগী কাল্পনিক ৰেখাডালক দ্ৰাঘিমাংশ ৰেখা বুলি কোৱা হয়। আৰু অসমৰ অৱস্থিতি হল 24 পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ আৰু প্ৰায় 90 ডিগ্ৰীৰ পৰা 97 ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশত। বন্ধুসকল ইয়াতে আমাৰ থিওৰি সেকশনটো কমপ্লিট হল। আহক এতিয়া আমি কেইটামান এমসিকিউ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অসমৰ বিধান পৰিষদৰ মুঠ আসনৰ সংখ্যা হ'ল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 126। অসম বিধান পৰিষদৰ সংখ্যা হ'ল টোটেল 126খন। নেক্সট কুৱেশ্যন অসমত কিমানখন জিলা আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি অসমত বৰ্তমান 35খন জিলা আছে। নেক্সট কুৱেশ্যন হৈছে অসমৰ মুঠ ভৌগোলিক এলেকা কিমান? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 78,438 কিলোমিটাৰ স্কোয়াৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন অসমত গড় দিৱস পালন কৰা হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অসমত 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ ভূভাগৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 2.39% অসমে আগুৰি আছে। নেক্সট কুৱেশ্যন দিছপুৰক অসমৰ ৰাজধানী হিচাপে পৰিগণিত কৰা হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব দিছপুৰক অসমৰ ৰাজধানী হিচাপে পৰিগণিত কৰা হৈছিলে দিছপুৰক অসমৰ ৰাজধানী হিচাপে পৰিগণিত কৰা হয় 1973 চনত। নেক্সট কুৱেশ্যন কিমান চনত ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন ৰাজ্যত পৰিণত কৰা হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি 2002 চনত ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন ৰাজ্যত পৰিণত কৰা হৈছিলে।